গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু বিহু চিহু গ'ল বিহুতে ভিডিঅ' দিয়া বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই বিশেষকৈ এইখিনি অলপমান গাটো বেয়া আছিলে যিহেতু সকলোৱে হৈছে চৰ্দি কাহ তেনেকুৱা আৰু সেয়াও এতিয়া অলপ ভাল পাইছোঁ পোৱালীকেইটাও হৈছিলে সকলোৱে এতিয়া ভাল পাইছোঁ আৰু এইখিনি ভিডিঅ' নাই বনোৱা আজি এটা ৰেচিপি ট্ৰাই কৰিছিলোঁ আৰু সেইটো মোৰ নিজৰ ৰেচিপি নহয় মই চাইছিলোঁ হেৰিয়ে দিছিলে চেফ BBS কিচেন তেখেতসকলে বহুত ধুনীয়া ৰেচিপি আমাৰ মাজলৈ আগবঢ়াই থাকে তো কিছুমান ট্ৰাই কৰি চাওঁ খাবলৈ খুবেই টেষ্টি হয় এটা বেলেগ এটা সোৱাদ দিয়ে তো খাবলৈ খুবেই ভাল লাগে খাই যিকেইটা ট্ৰাই কৰিছোঁ খাই ভাল পাইছোঁ তো আজিও এটা বনালোঁ ঠাণ্ডা বতৰ যিহেতু কলডিল আছিলে ঘৰৰ কলডিল তাৰপিছত আৰু এনেকৈ দাইল দি পিনে ধুনীয়া এটা ৰেচিপি বনালোঁ তেওঁলোকৰ মতে চাই একজেক্ট তেওঁলোকৰ মতে হৈছে নাই নাজানো কিন্তু খাবলৈ বহুতেই টেষ্টি হৈছে তো সেইটো ভিডিঅ'কে আপোনালোকলৈ আজি সৰুকৈ আগবঢ়ালোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু আহি থাকিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আপোনালোকে প্লিজ মোক সহায় কৰে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব ধুনীয়া ধুনীয়া তেতিয়া ভাল লাগে আৰু সিমানেই আছিলে আৰু আপোনালোকে এতিয়া খুব বতৰ বেয়া হৈছে একদম ঠাণ্ডা বহুত পৰি থাকে কুঁৱলী সকলোৱে যেন ঘৰতে ভালে কুশলে সোমাই থাকে তো ব'লক আজি চাওঁ কেনেকৈনো ৰান্ধিলোঁ তেওঁলোকৰ মতে চাই এয়া মই প্ৰথমে মাছৰ মাথাকেইটা ফ্ৰাই কৰি লৈছোঁ মাছৰ মাথা এনেকৈ ধুনীয়াকৈ ধুই মেলি ফ্ৰাই কৰি লৈছোঁ আৰু মই এয়া গোটাই লৈছোঁ ৰচুন আদা পিচি পিনে লৈছোঁ অলপমান থেতেলিয়াই লৈছোঁ আৰু জলকীয়া পিঁয়াজ এনেকৈ আৰু দালি কলডিল দাইলখিনি তিয়াই লৈছোঁ মই ধুনীয়াকৈ আৰু এই মাছ ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া জলকীয়া দুটা দি লৈছোঁ প্ৰথমে আৰু ইয়াতে অলপমান দিব লাগিব পাঁচফোৰণ চ' মই ইয়াতে অলপমান পাঁচফোৰণ দিম ইয়াত অলপ পাঁচফোৰণ দি লৈছোঁ পাঁচফোৰণখিনি ফুটি অহাৰ লগে লগে ইয়াতে মই কাটি লোৱা পিঁয়াজ আৰু থেতেলিয়াই লোৱা ৰচুন আদা এইবিলাক দি দিছোঁ মছলা বেছি দিব নালাগে যিহেতু ইয়াত মই দাইল দি পিনে বনাম এইখিনিয়ে লাগিব আৰু এইখিনি মই ভালদৰে ভাজি লৈছোঁ যেতিয়ালৈকে ৰঙচুৱাকৈ নহয় তেতিয়ালৈকে ধুনীয়াকৈ লৰাই কমটি জুইত মানে মিডিয়াম ফ্লেমত আৰু জুইটো দি পিনে ভাজি লৈছোঁ ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ ৰঙা হৈ অহাৰ লগে লগে মই ইয়াতে দি দিম তিয়াই লোৱা দাইলখিনি তেওঁলোকে লৈছিলে মগুৰ দাইল মই ইয়াত লৈছোঁ মচুৰ দালি তো এইখিনি ধুনীয়াকৈ ভাজি ল'ম দাইলখিনি তিয়াই থ'লে এনেকৈ সোনকালে সিজিবলৈ সুবিধা হয় আৰু সেয়া তিয়াই লোৱা হৈছিলে মই 1 ঘণ্টামান তিয়াই থৈছিলোঁ দাইলখিনি সেয়া দাইলখিনি ধুনীয়াকৈ ভাজি লৈছোঁ দাইলখিনি ধুনীয়াকৈ তেল হৈ যোৱাৰ পিছত ইয়াতে আকৌ এড কৰিব লাগিব কুটি লোৱা কলডিলখিনি এইটো আছিলে চেনিকলৰ কলডিল মই ধুনীয়াকৈ নিমখৰ লগত কেইবাবাৰো খচি ধুনীয়াকৈ ধুই লৈছোঁ নহ'লে তিতাও লাগিব পাৰে আপোনালোকে যদি ভীমকলৰ লয় একো নাই কিন্তু চেনিকল বা অন্য কলৰ ল'লে মানে ভালকৈ নিমখৰ লগত ধুই ল'ব নহ'লে তিতা হ'লে খাবলৈ বেয়া লাগিব শাকখিনি চ' মই সেইটো কাৰণে ধুই ল'লোঁ আৰু ইয়াত সোৱাদ অনুসৰি মই দিছোঁ নিমখ আৰু হালধি এইখিনি দি মই ভালদৰে লৰাই ভাজি ল'ম গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ হাই ফ্লেম কৰিলে হয়তো জ্বলি যাব পাৰে সেয়েহে ধুনীয়াকৈ মিডিয়াম ফ্লেমতে মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু গোটেই চব্জিখিনি গাত তেল ধুনীয়াকৈ লগাৰ পিছত আৰু ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ ধুনীয়াকৈ লগাৰ পিছত ইয়াত দিম মই অলপমান খাৰ দিব লাগিব চ'দা খাৰ দিছিলোঁ ইয়াতে অলপমান চ'দা খাৰ দিলোঁ আৰু ধুনীয়াকৈ এইখিনিত লগাই ল'ম ইয়াত দেখিছেনে অকণমান দিছোঁ চ'দা খাৰ দিলে অৱশ্যে হালধি নিদিয়ে কিন্তু মই ইয়াত হালধি তেওঁলোকে দিয়াৰ কাৰণে দিছোঁ কালাৰটো বহুতেই ধুনীয়া আহে পিছলৈ আপোনালোকে চাই থাকিব এয়া দেখিছেনে এইখিনি সকলোবিলাক ভাজি হোৱাৰ পিছত মই ইয়াতে অলপমান পানী এড কৰিম যিহেতু এইখিনি উতলি পিনে দাইলখিনি সিজিব লাগিব এয়া পানী গৰম পানী মই প্ৰায় এমগকৈ দি দিছোঁ আৰু উতলিব লাগিব যিহেতু আৰু মাছখিনিও সিজিব লাগিব আধা ফ্ৰাই কৰি লোৱা হয় তো এইখিনি মই ধুনীয়াকৈ পানী দি পিনে ইয়াত ঢাকোন মাৰি দিম ইয়াতে আকৌ মই ফ্ৰাই কৰি লোৱা মাছৰ মাথাকেইটা দি দিম এয়া দেখিছেনে ফ্ৰাই কৰি লোৱা মাছৰ মাথাকেইটা দি দিছোঁ
এইখিনি ধুনীয়াকৈ লৰাই মেলি মই এতিয়া 15 পৰা 10 মিনিটৰ ভিতৰত সিজিবলৈ দিম। ঢাকোন মাৰি থ'ম। গৰম পানী দিছোঁ যিহেতু সোনকালে উতল আহে, তো সেয়া উতল আহিবলৈ অলপ অলপ হৈছে আৰু ছাইডৰ ফালে অলপ অলপ উতল আহিছে। এইখিনি মই ধুনীয়াকৈ ঢাকি দিম আৰু 10-15 মিনিটৰ পিছত চাওঁ আহকচোন কি হয়। এইয়া দেখিছেনে, মই এখন হাতে কেমেৰা লৈ আছোঁ, কেমেৰাটো অলপমান হিলিছে। এখন হাতে কেমেৰাটো লৈ আছোঁ আৰু এখন হাতে চব্জি লৰাই আছোঁ। এইয়া দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে, তেওঁলোকে বনোৱা নিচিনা একেই কালাৰটো আহিছে। এইয়া উতলি উতলি প্ৰায় পানীখিনি শুকাই গ'ল আৰু গোন্ধটো যে কিমান ধুনীয়া ওলাইছে। অলপ অলপ মছলাটো দিয়া নাই, পাঁচফোৰণৰ আৰু খাৰ মিলি পিনে বহুত ধুনীয়া গোন্ধাইছে। আৰু ইয়াত ধোঁৱাবিলাকে কেমেৰাটো ছাটি ধৰিছে। আৰু অলপ দেৰি মই সিজিব দিম ইয়াত। আৰু ধৰক 5 মিনিটমান সিজিব দিছিলোঁ। পানী আৰু অকণমান দি দিছিলোঁ দাইলখিনি ভালদৰে সিজিব বুলি। এইয়া ফাইনেলি হৈ গ'ল, দেখিছানে ইমান ধুনীয়া। আৰু মই অলপমান টেষ্ট কৰি চালোঁ, খুবেই ভাল হৈছে খাবলৈ। আপোনালোকে যদি এদিনো তেনেকৈ নাই খোৱা তেনেহ'লে বনাই খাবচোন, বহুতেই টেষ্টি। সেয়া হৈ গ'ল দেখিছানে, দাইলো সিজিলে আৰু কলডিলটো যে অলপো তিতা লগাই নাই। আৰু এয়া দাইল সিজিলে, কলডিল সিজিলে, মাছৰ মূৰো সিজিলে। এতিয়া খোৱাহে কথা আৰু গৰম ভাতৰ লগত। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে।